নমস্কাৰ, মই বিজয়। আজি মই আপোনালোকক দেখুৱাই আছোঁ মোৰ 13 দিনীয়া বয়সৰ অমিতা পুলি। অমিতা পুলিৰ তলৰ ফালে বহুত এনাৰ্জি চাকাৰ ব্ৰাঞ্চ ওলাই আহে। এই ব্ৰাঞ্চবোৰ টাইম টু টাইম প্ৰুনিং কৰি দিয়া আমাৰ কৰ্তব্য। এই ব্ৰাঞ্চবোৰ যদি টাইম টু টাইম প্ৰুনিং নকৰে গছত ভাল প্ৰডাকশ্যন নাহে। এই এনাৰ্জি চাকাৰ ব্ৰাঞ্চবোৰ যদি টাইম টু টাইম প্ৰুনিং কৰি দিয়ে তেতিয়াহ'লে গছত বহুত ফুল ফল আহে আৰু টাইম টু টাইম আমি হাৰভেষ্ট কৰি খাবলৈ পাওঁ বা মাৰ্কেটত চেল কৰিবলৈ পাওঁ। এই অমিতা পুলিবিলাক 13 দিন বয়স হোৱাৰ মই ডেটটোও জনাব বিচাৰোঁ। মই এই অমিতা পুলিবিলাক লগাইছিলোঁ জুন মাহৰ 20 তাৰিখে। আজি ডেট চলি আছে জুলাই মাহৰ 3 তাৰিখ। এই অমিতা পুলিটো যোনটো আপোনালোকে দেখা পাই আছে, এই অমিতা পুলিটোৰ চাই আছে পাতত অলপ ফাংগাছ প্ৰব্লেম আহিছে। মই পাতটো ছিঙি পেলোৱাই দি আছোঁ যাতে যেতিয়া আকৌ নতুন পাত ওলাই আহে সেই নতুন পাতটোত এনেকুৱা ফাংগাছ প্ৰব্লেম যাতে নাথাকে। আপোনালোকেও এনেকুৱা টাইম টু টাইম অলপ পৰিচৰ্যা কৰিব। আপোনালোকৰ যিকোনো গছৰ ওপৰতে যদি পৰিচৰ্যা কৰে সি ভাল প্ৰডাকশ্যন আপোনাক দি যাব। মই যেতিয়া এই অমিতা পুলিবোৰ লগোৱাৰ সময়ত জুন মাহৰ 20 তাৰিখ আছিল। জুন মাহৰ পৰাই বৰষুণ পৰা আৰম্ভ হয়। তেতিয়া অলপ বৰষুণ পৰিছিল মই যেতিয়া নেকি এই অমিতা পুলিবোৰ লগাইছিলোঁ। মই ভাবিছোঁ বৰষুণৰ পানী পাই অমিতা পুলিবোৰ শিপা জলদি মাটি ধৰি ল'ব আৰু ই বাঢ়িবৰ কাৰণে আৰম্ভ হ'ব। কিন্তু তাৰ উল্টাটো হৈছে বৰষুণৰ পানী পোৱাৰ কাৰণে মোৰ 5টা পুলি মৰি গ'ল। মই ইয়াত টোটেল 20টা পুলি লগাইছিলোঁ আৰু এতিয়া মোৰ ইয়াত 15টা পুলি বাচি আছে আৰু 5টা পুলি মৰি গ'ল। 5টা পুলি মৰি যোৱাৰ কাৰণে মই আপোনালোকক জনালোঁ যে বৰষুণৰ পানী পোৱাৰ কাৰণে 5টা পুলি মৰি গ'ল। আপোনালোকেও যদি অমিতা পুলি লগাম বুলি ভাবি ৰাখিছে তেতিয়াহ'লে ঠাইখিনি এনেকুৱা ঠাই চিলেকশ্যন কৰিব যাতে ঠাইখিনি ওখ হয়, পানী কেতিয়াও জমি নাথাকে। আৰু 2 নম্বৰত আপোনালোকে এই অমিতা পুলিবোৰ এনেকুৱা টাইমত লগাব যেনেকুৱা টাইমত নেকি 1 মাহমান বৰষুণ নাহে। 3 নম্বৰত গছবোৰ লগোৱাৰ এটা নিৰ্দিষ্ট দূৰত্ব ৰাখিব। 6 ফুট বাই 6 ফুট দূৰত্ব ৰাখিলে গছটো বাঢ়িবৰ কাৰণে বেছি সুবিধা হয়। যদি ঠাই অলপ কম আছে বা জাগা অলপ কম আছে তেতিয়াহ'লে 5 ফুট বাই 5 ফুটো দিব পাৰে। এতিয়া গছবোৰ সৰু সৰু দেখা পাই আছে কিন্তু 1 মাহ বা 2 মাহ যোৱাৰ পিছতে গছবোৰ বহুত ডাঙৰ হৈ যাব। 4 নম্বৰত মাথাত ৰাখিব গছৰ তলত অলপো ঘাঁহ হ'ব নোৱাৰিব। ঘাঁহ হ'লেই গছৰ জোৰটো কমাই দিয়ে, সেই ঘাঁহবোৰে এনাৰ্জি লৈ লয়। 5 নম্বৰৰ টিপছটো হ'ল এনেকুৱা শ্বৰ্ট ভিডিঅ' আৰু পাবলৈ হ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব।